ধুনীয়া লাগিছে ন পাৰ্কখন ৰেমলি? তোমাকো পিছে খুব ধুনীয়া লগা হৈছে দেই। কি যে কোৱা আৰু দেই তুমি। এতিয়া নতুনকৈ কি ধুনীয়া লাগিবনো মোক। আগৰ পৰা যেন এতিয়া তেনেই আছোঁ আৰু দেই। কিন্তু কথাটো হ'ল কি, মাক ফ্ৰেণ্ডৰ লগত আহিম বুলি ক'লোঁ। সিহঁত বাৰু নাহিলে বাৰু, মই বাৰু মিছা কথা কোৱা নাছিলোঁ। কিন্তু এতিয়া দেখোন প্ৰভা আহিম বুলি কৈ আহিও নাপালে। তাক এটা ফোন কৰিলোঁ আৰু ৰ'বা, তাৰপিছত আমি ধুনীয়াকৈ কথা পাতিম দেই। কৰি লোৱা ফোনটো কৰি লোৱাচোন। হেল্ল' প্ৰভা, আমি ইয়াতে আছোঁ, এইখন পাৰ্কত আছোঁ, তই আহ আকৌ। তোক মই লোকেশ্যনটো পঠাই দি আছোঁ হোৱাটছএপত। পালি ন? ঠিক আছে, তই আহ ইয়ালৈ। ভাই আৰু মই ইয়াতে বহি আছোঁ। ঠিক আছে, আহ। ৰিমলি, বহুত দিনৰ মূৰত লগ পালোঁ ন আমি। খুব ভাল লাগিছে আজি। মই ইমান ব্যস্ত, তাতে আৰু ক'ভিডৰ কাৰণে এইবিলাক খোলাও নাছিলে। এতিয়া বাৰু লাহে লাহে খুলিছে। আমি এদিন ফুৰিবলৈ যাম দিয়া ক'ৰবাত ফ্ৰেণ্ডৰ লগতে, ভাল লাগিব ন মনটো। এতিয়া খুব বেয়া লাগি আছিলে ইমান দিনে, আজি যে তোমাক লগ পাই মোৰ মনটো খুব ভাল লাগিছে। বহুত কথা পাতিম আজি দেই। হয় দিয়া, মোৰ যে পঢ়াটো মনে বহা নাই জানানে। ঘৰত মায়ে পঢ়িবলৈ কৈ থাকে এনি টাইম পঢ়। মা বাৰু ভালৰ কাৰণেই কয়, কিন্তু মই যে পঢ়িবলৈ মনে নবহে। অলপমান টাইম পঢ়াৰ পিছত মনটো কিবা যেনে তেনে ঘূৰি ফুৰে। বহুত দিন ৰুমৰ ভিতৰত সোমাই থকা যে একদম কিবা কিবি লাগি যায় জানানে মোৰ। পাৰ্কখন চোৱা না, কি গ্ৰীণ হৈ আছে। ইমান সেউজীয়াখিনিৰ মাজত আমি এনেকৈ কথা পাতিছোঁ, কি ভাল লাগিছে ন। আৰু ইমান ধুনীয়া এজাক বতাহ মেলিছে। বতাহজাক কি ভাল লাগিছে এই গৰমখনত ন। বহুত ভাল লাগিছে দেই। পাৰ্কখনো বহুত ধুনীয়া, তাতে আৰু তুমি ইমান ধুনীয়া মোৰ লগত আছা বহি, খুব ভাল লাগিছে। মোৰ যে এই বতাহজাক খুব ভাল লাগে, বহুত ভাল লাগে। ইমান ধুনীয়া বতাহ আৰু সেউজীয়া পৰিৱেশত মোক খুব ভাল লাগে। একদম প্ৰকৃতিৰ মাজত আজি আমি দুয়োটাই এনেকৈ বহিছোঁ, কিমান দিনৰ মূৰত খুব ভাল লাগিছে। কলেজটো নোখোলাই হ'ল। ঘৰত এবাৰ মায়ে কৈ আছে বোলে ভাল ল'ৰা আহিলে বিয়াকে দি দিম, বুজিছা। ডিগ্ৰীটো কমপ্লিট হোৱালৈ ৰৈ আছে আৰু, বুজিছানে। কি কৰোঁ তাকে ভাবিছোঁ। তুমি কিবা এটা কৰা না জল্দি। হা, বিয়াৰ কথা কৈছে মানে? আকৌ বিয়াৰ কথা কৈছে, তাতে ইমান উচপ খাই উঠিবলৈ কি হ'ল। ছোৱালী মানুহ হৈছোঁ যিহেতু বিয়াটো দিবই ন। পঢ়া পাতিখিনি কমপ্লিট হোৱাৰ পিছত ঘৰতে কি মায়ে এনেই ৰাখি থ'ব নেকি। এনেই আমাৰ মা এইবিলাকত খুব চিনচিয়াৰ হয়, এনেকৈ বেয়া পায়। তো তুমি ভালকৈ কিবা এটা কৰা আকৌ, তেতিয়াহে মই তোমাৰ কথা ক'বলৈ পাৰিম ঘৰত। মোৰ কথা ন? ক'বা পাতিম দিয়া বিয়াহে পাতিব লাগে, পাতিম আৰু দিয়া। কি বিয়াহে পাতিব লাগে? তুমি যেনে তেনে থাকিলে তোমাৰ লগত মোক বিয়া নিদিব নহয়। এতিয়া তুমি যিটো হেৰিত আছা, এনেকৈ থাকিলে মোকতো তোমাৰ লগত বিয়া নিদিয়ে। তোমাৰ লগত বিয়া কৰিবলৈ হ'লে তুমি মোক ভালকৈ পঢ়িবলৈ পাৰিব লাগিব। তুমি কিবা এটা কৰি লোৱা আকৌ ভালকৈ, তেতিয়াহে মই ঘৰত ক'ব পাৰিম। এনেই যেনিয়ে তেনিয়ে কিন্তু মোৰ মা দেউতাই নিদিয়ে। আৰু মই মা দেউতাই নিদিলে কিন্তু মইতো জানাই আৰু, মোৰ মা দেউতাৰ কথা পেলাব নোৱাৰোঁ। তথাপিও যিহেতু তোমাক ভাল পাওঁ, সেই বুলিয়েতো মই তোমাৰ হ'বলৈ বিচাৰিম ন। কিন্তু তুমি যদি চেষ্টা নকৰা, তেতিয়া মোৰ হাতত একো উপায় নাথাকিব আকৌ দেই। বুজিছোঁ, পাতিম বাৰু দিয়া। কিবা এটা কৰি লওঁ ৰ'বা ভালকৈ। তোমাৰ এইবাৰ কমপ্লিট হ'ব নহয়। কমপ্লিট হোৱাৰ লগে লগে, ডিগ্ৰী কমপ্লিট হোৱাৰ লগে লগে তোমাক বিয়া নিদিয়ে নহয়। থাকাচোন কেইটামান দিন, ক'ম বাৰু দিয়া লাহে লাহে বিয়া পাতিম। অকণ বিয়াৰ আগত ফুৰি চাকি লওঁ আমিও। ফুৰা কৰাটো আমি বিয়াৰ পিছত বেছি ধুনীয়াকৈ কৰিব পাৰিম। এতিয়াতো মাহঁতক ফাঁকি দিহে আমি ফুৰিবলৈ আহিছোঁ। কিন্তু তোমাৰ যদি একো এটা নহয়, মোক কিন্তু বিয়া একদম নিদিব। মই কেনেকৈ তোমাক পাহৰি যাম কোৱা। মইতো নোৱাৰিম। গতিকে তুমি বিয়াৰ আগত প্লিজ কিবা এটা কৰা দেই, ভালকৈ কিবা এটা কৰিবলৈ চোৱা তুমি। নহ'লে কিন্তু আমাৰ প্ৰব্লেম হ'ব। আমি কান্দি থাকোঁতে দিন যাব আৰু দেই। হ'ব দিয়া, মই ভালকৈ কিবা এটা কৰিম। তাৰপিছত তুমি ক'বাগৈ ঘৰত দেই। ব'লা আমি এতিয়া কিবা এটা খাই লওঁ নেকি বাৰু, ব'লাচোন। ব'লা অকণমান সেইটো চাইডে গৈ আহোঁ। কিন্তু কি জানা, মোৰ যে ইয়াত একো খাবলৈ মন নাই। ইয়াৰ যে কেণ্টিনবোৰত খুব দাম। আমি বাহিৰতে কিবা খালে খাম ব'লা। মই খাই আহিছোঁ, পেট ভৰি আছে একদম, একো খাবলৈ মন যোৱা নাই। হয় বাৰু কথাটো, ময়ো খাই আহিছোঁ। কিন্তু এতিয়া কি জানা, ক'ভিডৰ সময়ত যে বাহিৰত খোৱাটো ৰিস্কি জানা। দোকানবোৰত যে খুব ভয় লাগে খাবলৈ। বাৰু তুমি ঠিকে কৈছা দিয়া, আমি ইয়াতে আৰু কথা পাতোঁ। প্ৰভা আহি পালেনে নাই বাৰু? এতিয়ালৈকেচোন একো খবৰে নাই। তাকেহে, তাইও আহি নাপালে। আহি পাবহি আৰু দিয়া, মোক ফোন কৰিছিল নহয়। মই আহি পালোঁ দেই। তহঁত দুটা একদম হাতে ধৰি কি কথা পাতি আছ ন বাৰু? কি যে কওঁ নহয় প্ৰভা, আমি ফ্ৰেণ্ড নহয় নেকি? হাতে ধৰিলে কিনো হয়, তোৰ হাততো ধৰিব পাৰোঁ, একো নহয়।
এনেই আমি দুয়োটাই কথা পাতি আছিলোঁ, এই প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ কথা পাতি আছিলোঁ। কি ভাল লাগিছে চা, ইমান সেউজীয়াখিনিৰ মাজত আমি বহুত দিনৰ মূৰত এনেকৈ অকলে খুব ধুনীয়া বতাহ এজাক মেলিছে, সেইবোৰেই পাতি আছিলোঁ, বুজিছ। অঁ ক, আমি এইবিলাকে পাতি আছিলোঁ। কিনো হ'ল হাতে হাতে ধৰিলোঁ? নাই, মই এনেহে সুধিছোঁ। আহি পেলাই হঠাৎ হাত দুখনত ধৰি থকা দেখিলোঁ বুলি মোৰ হাততো ভাই কেতিয়াও ধৰা নাই না, মই এইকাৰণে সুধিছোঁ আৰু একো তেৰি নাইতো। হে চি কটা, তই যে কথাও কওঁ দেই। নাই আকৌ, আমি ফ্ৰেণ্ডহে, ভাল লাগিছে। কিনো ডাঙৰ কথাটো হ'ল। এতিয়া তই উপভোগ কৰ, আমি প্ৰকৃতিৰ এনেকুৱা সৌন্দৰ্য উপভোগ কৰিলোঁ। কি ভাল লাগিছে চা, তই কিমান সেউজীয়াখিনিৰ মাজত আমি বাৰে বাৰে এইটো কৈ আছোঁ আকৌ, ইমান ভাল লাগিছে। মোৰ ইয়াৰ পৰা যাবলৈ মন যোৱা নাই পাই। আৰু বতাহ যাক চা না, ইমান ধুনীয়া চেঁচা বতাহ মাৰি আছে। ঘৰটোত অত গেলা গৰমত মৰি আছিলোঁ, চা না ইমান ধুনীয়া বতাহ মেলিছে নহয়। খুব ভাল লাগিছে ন পৰিৱেশটো ভাই। হয় দে। কি ধুনীয়া বতাহ, খুব ভাল লাগিছে। অত গৰমখনত মোৰ চুলিখিনি পূৰা একে লাগি ধৰিছে ঘামতে। তই বেগা আহিছোঁ, তহঁতে আহি পালি বুলিয়ে। ৰিক্সাখনে যে সেয়ে নকয়, আধাতে নমাই দিলে। ইয়ালৈকে নানে আকৌ, এইখিনি মোক খোজকাঢ়ি আহিছোঁ। হয় নি, তই খোজকাঢ়ি আহিছ নি? বাৰু একো নহয় দে, খোজকাঢ়াটো স্বাস্থ্যৰ বাবে খুবেই ভাল। একো নহয়, কেৱল গৰম অকণ লাগে আৰু, কিন্তু লাগিলেও এতিয়াতো পূৰা বতাহ পাইছ আৰু ভাল লাগিছে। তহঁতে কিবা খালি নেকি বাৰু? মোক মোৰ যে খুব পানী পিয়া লাগিছে। নাই, আমি একো খোৱা নাই। কৰোণাৰ কাৰণে এয়া দোকানত নাখাওঁ, ঘৰতে খাম। আহোঁতেও খাই আহিছিলোঁ বাৰু। ইয়াতে নাখাওঁ, খুব ভয় লাগে। কি জানো, এতিয়া বেছি দেৰি নকৰোঁ আৰু 5 মিনিটমান বহি আমি যামগৈ দেই। বন্ধুসকল, ভিডিঅ'টোত আমাৰ ভাল লাগিলে লাইক এটা কৰি দিব দেই কিন্তু, আৰু আপোনালোকে শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটোত নতুন হয়, তেতিয়াহ'লেতো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ। বন্ধুসকল, আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ ভাল লাগিলে। আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ, পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু আমাৰ চেনেলটো নতুন হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মই ক'লোঁ আমি আৰু যামগৈ আৰু আজি অলপ পিছত ইয়াৰ পৰা। ভাল লাগিল পিছে ইয়ালৈ আহি। আমি আকৌ যাম ক'ৰবাত ফুৰিবলৈ।